तामुलपुरनि काउलियाव एकनामा कीर्तन हाबाफारिया आबुङै जोबलांबाय। भकत बैष्णवखौ बिदाय होबाय ओनसोलनि रायजोफोरा। तामुलपुरनि काउलियाव एकनामा कीर्तन हाबाफारिखौ आबुङै खुंफुंनाय जाबाय। बे ओनसोलाव गुबुन गुबुन ओनसोलनिफ्राय भकतफोरनि नुजाथिनायाव बे ओनसोला नैथि बृन्दाबनसिम महर गुस्लायदोंमोन। बे हाबाफारियाव ब्रह्म महानाम जय्ग अक्टकालीन लीला कीर्तननि महाप्रभुनि बेसेनगोसा बानी खोनासंनो आसामनि गुबुन गुबुन ओनसोलजों लोगोसे सोनाब बंग नेपालनिफ्राय भक्तफोरा नुजाथिफैदों। मुलुग गोजोननि थाखाय गोबां बोसोर सिगांनिफ्रायनो बे हाबाफारिखौ मावफुंबोदों। गुबुन गुबुन बोसोरनि बादि देग्लायबो गाजा गोमजायै खुंफुंनाय जायो। दानिया बेनि माखासे नुथायखौ नायलांदो। হয়, আমি কাউলি সাৰ্বজনীন অখণ্ড তাৰক মহানাম যজ্ঞত আয়োজন কৰিছোঁ আৰু এইবাৰ আমাৰ 46তম সাৰ্বজনীন অখণ্ড মহানাম যজ্ঞ আৰু ইয়াতে আমাৰ 6 দিনৰ কাৰ্যসূচী আছিলে। শিৱৰাত্ৰি প্ৰথম দিনাৰ পৰা আৰম্ভ হৈছিলে আমাৰ শুভাৰম্ভণি। আজি আমাৰ 29 দিন অন্ত পৰিলে। আজি আমি প্ৰসাদ বিতৰণ কৰিম চবকে। আৰু আমাৰ লীলা কীৰ্তনৰ অষ্টকালীন আহিছিলে সুদূৰ কলকাতাৰ পৰা 3টা আহিছিলে আৰু কীৰ্তন দল আমাৰ লোকেল আৰু অসমৰে আছিলে। আৰু আজি আমাৰ অন্তিম দিন। বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, যেনেকুৱা পশ্চিমবংগ আদি কৰি নেপালে হওক আৰু পূৰা আমাৰ লোকেলিটি সকলোৱে থাকে। বহুত ভক্তগণ ৰাইজ সমাগম হয় ইয়াতে। প্ৰথম দিনাৰ পৰা শিৱৰাত্ৰিৰ পৰা আজিলৈকে মানে যিটো পঞ্চম দিনীয়া আমাৰ মানে কাৰ্যসূচী হয়, পঞ্চম দিনীয়া কাৰ্যসূচীলৈকে আমাৰ প্ৰসাদ বিতৰণ থাকে। তো এইটো ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈকে আমাৰ প্ৰসাদ বিতৰণ কৰিছোঁ আমি। ভিতৰত আমাৰ এই অনুষ্ঠানখন হ'ল আধ্যাত্মিক পৰিৱেশৰ ভিতৰত হৈছে আৰু ভাল লাগিছে আমাৰ। ভিৰৰ মাজত যে আমাক এইখিনি কাম আমি কৰিব পাইছোঁ, অত্যন্ত সুখী হৈছোঁ। আমাৰ অখণ্ড মহানাম যজ্ঞৰ আয়োজন কমিটি আৰু চৰকাৰকো ধন্যবাদ দিব লাগিব, সিহঁতেও সহযোগ কৰিছে আমাক। অসমৰ বিভিন্ন প্ৰান্তৰ নাম কৰা যিবিলাক কীৰ্তন দল সেইবিলাক আহিছে পূজাই বৰপেটা ৰোড, ঢেকীয়াজুলি, তাৰ উপৰিও মালদা, নদিয়া এইবিলাক আমি আহিছোঁ। তেওঁলোকক যিমানখিনি আমি পাৰিছোঁ কৰাৰ চেষ্টা কৰিছোঁ আৰু ইয়াত ধৰ্মপ্ৰাণ ৰাইজ যিমান আহিছে তেওঁলোকৰ কাৰণে প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ।